কি খবৰ আপোনালোকৰ? বহু দিনৰ মূৰত আকৌ আহিলোঁ আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে মই স্বাগতম জনাইছোঁ। আৰু লগতে আজি আমাৰ ঘৰৰ পৰা মাহঁত আহিছে আৰু অকণমান আমি ভাবিলোঁ ওলাই যাওঁ। গাটো বেয়া, সেই মাহঁত পাই গ'লহি মোৰ ওচৰ। আৰু এতিয়া ভাবিলোঁ অকণমান যাওঁ, ওচৰতে ফুৰোঁ, তেওঁলোকক দেখাওঁ জেগাবোৰ, লগতে অকণমান বজাৰো কৰিম। সেয়া সাজু হৈছে যাবলৈ, জোতা পিন্ধি আছে আৰু বলক গৈ থাকোঁ। এয়া চাওক আহিছোঁ ঘৰৰ পৰা ওলাই, গেটখন বন্ধ কৰি লওঁ, বন্ধ কৰি সেয়া চাওক গাড়ী ৰেডি হৈ আছে আৰু এতিয়া যাওঁ অকণমান ওচৰতে, আপোনালোকক দেখুৱাই গৈ থাকিম আমিনো আজি কি চাওঁ, গতিকে বলক। বন্ধুসকল, আমি আহি আমাৰ গন্তব্য স্থান পাইছোঁহি আৰু চাওক ইমান ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আহি আছোঁ। বন্ধুসকল এয়া চাওক ইমান ধুনীয়া এটা পৰিৱেশ, আৰু এইটো চিটুৱেশ্যনৰ পিছত বহুত দিনৰ মূৰত আজি ওলাই আহিলোঁ। এইপিনে চাওক সেইটো ইমান ধুনীয়া এটা ফিচাৰী, ইয়াতে মাছ পোহা হৈছে বিজ্ঞানসন্মতভাৱে। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ সজোৱা হৈছে। চাওক এইফালে এখন ৰিজৰ্ট আছে, মাছে মাৰিছে ন? হেল্ল' ফ্ৰেণ্ডছ, এইগৰাকী চাওক ভণ্টি, হাই কৈ দে। আৰু আমি আছোঁ এতিয়া আপোনাৰ জাচিংভাৰ ব্ৰিজৰ ওপৰত। এয়া চাওক ইমান ধুনীয়া লাগিছে পৰিৱেশটো, অলপ অলপ বতাহ মাৰি আছে, দেখুৱাই গৈ থাকিম আপোনালোকক। এয়া চাওক চাওক না ব্ৰিজখন ইমান ধুনীয়া, এয়া মাহঁতে চাই আছে। আপোনালোকেও আহিবচোন কেতিয়াবা সুবিধা পালে, ইয়াত বহুত ধুনীয়া লাগে। আগতেও মই আহিছোঁ এবাৰ আৰু আজি আহিছোঁ ছেকেণ্ড টাইম। আমি আহি আছোঁ এতিয়া, ইয়াত চাব বহি আছে আৰু জোলনা কেইখনমান আছে, তাকে দেখি আহিছোঁ বহুত দিনৰ মূৰত। অকণমান চাওঁ, চাংঘৰ এটাও আছে ইয়াতে। চাংঘৰৰ ওপৰত দেখি ৰখিবই নোৱাৰিলে এগৰাকী, সেয়া গ'ল উঠি। এতিয়া চাগে ফটোৰ প'জ দিব চাগে এতিয়া। এইপিনে চাওক পোৱালীয়ে খেলা আৰু আহি ইয়াতে ময়ো অকণমান উঠি চেষ্টাটো কৰোঁ। চাংঘৰৰ ওপৰত আহি অকণমান বহিছোঁ, তোমাৰ ৰেষ্ট লৈছোঁ, ফটো বিচাৰিলোঁ। অকল জোলনাখন দেখি ময়ো অকণমান জুলি চালোঁ। এয়া জোলনাত জুলি আছে, সেয়া চাওক অলপ মই জুলিলোঁ, তাইও এবাৰ জুলি চাইছে বহু দিনৰ মূৰত। সৰুকাললৈ মনত পৰি গৈছে অৱশ্যে, আগতে বহুত জোলনা খেলিলোঁ, গতিকে জুলি আছে। চাওক ইয়াৰ পৰিৱেশটো চাওক, চাৰিওফালে সেউজীয়া সেউজীয়া চাওক। বন্ধুসকল বহুত দেৰি ফুৰিলোঁ ৰখিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাবলৈ ওলাইছোঁ। এতিয়া অকণমান বজাৰ সোমাই আছে, অকণমান বজাৰ সোমাই কৰি যামগৈ। ফ্ৰেণ্ডছ ফুৰিলোঁ আজি আৰু বজাৰ কৰিলোঁ, এতিয়াহে ঘৰ পালোহি আৰু ফ্ৰেছ হৈ মই ভাবিলোঁ মইনো আজি কি বজাৰ কৰিলোঁ আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰোঁ। গতিকে আজি কৰোঁ নগাঁৱৰ মাছুজে ষ্টাইল বজাৰ, কিছু সৰু সৰু বস্তু কিছুমান কিনিছোঁ, তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
ৰাফিউজৰ কাৰণে টি চাৰ্ট কিনিলোঁ। এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। কিনিলোঁ এযোৰ ছানগ্লাছ, এয়া আৰু আছে হেংগি কিনিলোঁ। চাওক খুলি দেখাই আছোঁ আপোনালোকক, ধুনীয়া পুৰা। চাওক হেংগি, তো এটা পাৰ্চ সৰু, ভাল লাগিলে, টিকলো মিকলো য'তে ত'তে লৈ যাব পাৰি। তো ভণ্টিয়ে কিনিলে এটা ফ্ৰক, এইটো এটা ফ্ৰক কিনিলে। আৰু মোক এইটো মায়ে দিছে দেই, এইকেইটা মোক, মই নিজৰ পইচা খৰচ কৰা নাই। এয়া চাওক এটা পেণ্ট দিছে ৰাফিউজৰ কাৰণে, আৰু লগত দিছে দুটা কফি মাগ। চাওকচোন ইমান কিউট মাগকেইটা, এটা ভণ্টি এটা মোৰ, একেই মিলাই দিছোঁ। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই, যিখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মোৰ চেনেলত যোনসকল আগৰ পৰাই জড়িত হৈ আছে তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মোৰ চেনেললৈ আজি প্ৰথমবাৰ আহিছে তেওঁলোকে ছাবস্ক্ৰাইবৰ জৰিয়তে মোক উৎসাহিত কৰে যেন, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে যেন, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। থেংক ইউ।